নমস্কাৰ আপোনালোক সকলোকে আমাৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি বহুতৰ মনত বহুতো প্ৰশ্ন আহি আছিল, মোক বহুতে মেছেজ কৰি সুধি আছিল কুৱেশ্যনবোৰ, ভাবিলো এটা ভিডিঅ' বনাই কুৱেশ্যনবোৰ আনসাৰ দি দিওঁ। গতিকে বহুতৰ মনত আহি থকা প্ৰশ্ন হ'ল যে এলপিৰ এপ্লাই ডেট কিয় এক্সটেণ্ড কৰা হ'ল। বহুতে ভাবি আছে যে এপ্লাই ডেট এক্সটেণ্ড কৰা হ'ল কাৰণ নতুন চিটেটসকলক সুযোগ দিয়া হ'ব সেইকাৰণে। আৰু এটা নতুনকৈ নোটিছ ওলাইছিল য'ত এলপিত গ্ৰেজুৱেশ্যন ৱাৰ্ডটো উল্লেখ আছিল, যাৰ কাৰণে বহুতৰ মাজত বহুতো প্ৰশ্ন আহিছিল যে এলপিত এতিয়া গ্ৰেজুৱেশ্যন লাগিব নেকি বা BEd সকলেও এপ্লাই কৰিব পাৰিব নেকি, সকলোৱে এতিয়া গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আপলোড দিব লাগিব নেকি এলপিৰ কাৰণে। কাৰণ আমি জানো যিসকলে এলপিত অলৰেডি এপ্লাই কৰিছে তেওঁলোকে তাত গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট দিয়া নাই, হাই ছেকেণ্ডেৰী দিলে হৈছে এলপিৰ কাৰণে। চ' তাত এতিয়া আকৌ নতুনকৈ এডিট কৰিব লাগিব নেকি, এইবোৰ প্ৰশ্ন বহুতৰ মনত আহি আছিলে। গতিকে সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি যিসকলে আমাৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব, আপোনালোকে তাতে ক্লিক কৰি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে, য'ত আমি এইবোৰ টপিক আগতীয়াকৈ ডিছকাছ কৰি ৰাখোঁ। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম টপিকটো আমাৰ হ'ল যে এলপিৰ ডেট কিয় এক্সটেণ্ড কৰা হ'ল। ছেকেণ্ড টপিকটো হ'ব আমাৰ নতুন চিটেট এপ্লাই কৰিব পাৰিব নেকি এই নিযুক্তি প্ৰক্ৰিয়াত, আৰু এলপিত গ্ৰেজুৱেশ্যন লাগিব নেকি। গতিকে দেৰি নকৰাকৈ আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এলপি ডেট এক্সটেণ্ড কৰাৰ মেইন ৰিজনটো আছিল এটা কেছ। আমি জানো অসমত কিবা এটা ঘটনা হ'লে মানুহ কেছত গুচি যায়, চাকৰি এটাৰ এডভাৰটাইজমেণ্ট ওলালে বহুতে ষ্টে কৰিব খোজে, কোনোবাই এইটো কৰিব খোজে, কোনোবাই এইটো কৰিব খোজে, জাষ্ট কেছ কৰি চাকৰিটো ল'ব খোজে আৰু। গতিকে এইটো নিযুক্তি প্ৰক্ৰিয়া ডেটটো এক্সটেণ্ড কৰা এটা ৰিজন আছিল, এটা কেছটো কৰিছিল আমাৰ দীপাংকৰ বৰা যোৰহাটৰ। চ' ভাৰ্চেছ দীপাংকৰ বৰা ভাৰ্চেছ দ্য ষ্টেট অফ আছাম। আপোনালোকে কেছ নাম্বাৰটো চাৰ্চ কৰি ইকোডৰ পৰা এইটো ডাউনলোড কৰিব পাৰে। ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন এণ্ড দ্য ইউনিয়ন অফ ইণ্ডিয়া, এই তিনিটা বিৰুদ্ধে তেওঁ কেছ কৰিছিলে। চ' কেছৰ মেইন হেৰিটো কি আছিল, মই থুলমূলকৈ আপোনালোকক বুজাব চেষ্টা কৰিছোঁ যে আমি এলপিৰ যিখন এডভাৰটাইজমেণ্ট চাওঁ, এলপিৰ এডভাৰটাইজখনত আছিল যে মিনিমাম কোৱালিফিকেশ্যন দিয়া আছিল যে হাই ছেকেণ্ডেৰী উইথ মিনিমাম 50% মাৰ্কছ। ইয়াত বেলেগ আৰু DLED লাগিব আৰু টেট এইবোৰ দিয়া আছিল, জাষ্ট হাই ছেকেণ্ডেৰী অপশ্যনটোৱে আছিল। কিন্তু যিজন মানুহে কেছটো কৰিছিলে তেওঁৰ হাই ছেকেণ্ডেৰীত 50% মাৰ্কছ নাছিলে, গতিকে এইখন এডভাৰটাইজমেণ্ট মতে তেওঁ এই পষ্টৰ কাৰণে এলিজিবল নহয়। কিন্তু আমি যদি NCTE গাইডলাইন চাওঁ, NCTE গাইডলাইনে কি কৈছে আমি জানো, টিচাৰ ৰিকুৱাৰমেণ্টৰ কাৰণে যিকোনো ষ্টেটে যদি টিচাৰ ৰিকুৱাৰমেণ্ট সেইটো NCTE গাইডলাইনছ মানি চলিবই লাগিব। চ' NCTE মতে মিনিমাম গাইডলাইনছ ছেম, চিনিয়ৰ ছেকেণ্ডেৰী মানে হাই ছেকেণ্ডেৰী এটলিষ্ট 50% মাৰ্কছ, অৰ বহুতকেইটা অপশ্যন আছে তাত। এনেকৈ যদি আমি অপশ্যনবোৰ চাওঁ, তাত এটা অপশ্যন আছিল গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। এইটো থাকিলেও আপোনালোকে এলিমেণ্টাৰী টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে, যিটো আমাৰ এই এডভাৰটাইজমেণ্টখনত মিছ আউট হৈ আছিল। গতিকে সেইটো কাৰণে তেওঁ কেছ কৰিছিল যে এইটো পইণ্ট এড হ'ব লাগে, কাৰণ এইটো পইণ্ট এড নহ'লে তেওঁ এপ্লাই কৰিব নোৱাৰে, সেইকাৰণে তেওঁ কেছ কৰিছিল। আৰু কেছৰ ওপৰতো তেওঁৰ সপক্ষে ৰায়দান হৈছিলে, আৰু হনাৰেবল কোৰ্টে এলিমেণ্টাৰী এডুকেশ্যন এখন নোটিছ দিছিলে, য'ত কৈছিল যে গ্ৰেজুৱেশ্যন 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন whatever name known was not incorporated, মানে এই ৱাৰ্ডটো নতুন এডভাৰটাইজখনত উল্লেখ নাই, আৰু কৈছিলে যে এই ৱাৰ্ডটো উল্লেখ কৰিব লাগে। আৰু সেই সপক্ষে এই নতুনকৈ এডভাৰটাইজখন এডিট কৰি পেলাই লাষ্ট ডেটটো এক্সটেণ্ড কৰিবলৈ কৈছে। দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ ইন LP স্কুল ইন দ্য ষ্টেট advertised by the advertisement dated এনেকৈ লিখা আছে, now would be extended from 10 PM of 2/2/2024 till 10 PM of 12/2024. So এই কোৰিয়েণ্ডামটো য'ত উল্লেখ থাকিব গ্ৰেজুৱেশ্যন এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন এনেকৈ উল্লেখ ৰাখি ডেটটো এক্সটেণ্ড কৰিবলৈ এলিমেণ্টাৰী এডুকেশ্যনৰ হনাৰেবল হাইকোৰ্টে অৰ্ডাৰ দিছিল। আৰু সেই অৰ্ডাৰ মৰ্মে এলিমেণ্টাৰী এডুকেশ্যনে গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা এখন নতুন কোৰিয়েণ্ডাম প্ৰকাশ কৰিছিলে, য'ত উল্লেখ আছিলে দ্য কেণ্ডিডেট হেভিং দ্য following qualifications will also be eligible to apply for the regular post of assistant teacher in lower primary school under the Directorate of Elementary Education Assam against the advertisement by number এইটো মানে যদি এতিয়া কোৰিয়েণ্ডামটো মানে আগৰটো উল্লেখ অলপ এডিট কৰি দিছে যে গ্ৰেজুৱেশ্যন 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যিসকলৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, এণ্ড দ্য লাষ্ট ডেট ইজ এক্সটেণ্ডেড টিল 13/2/2024।
2024 সো যিখন ডেট এক্সটেন্ড কৰা হৈছে হেতু নতুন সিটেড সকলক সুযোগ দিয়াৰ কাৰণে এক্সটেন্ড কৰা নাই জাস্ট এটা কেস আছিল সেই কেসৰ সেই মানুহজনৰ সপক্ষে ৰায় দিবলৈ গৈ ডেটটো এক্সটেন্ড কৰা হৈছে যাতে তেওঁ এপ্লাই কৰাৰ সুযোগটো পায় আৰু ইয়াত যদি গ্ৰেজুৱেশ্যন ৱাৰ্ড আছে ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আপলোড দিব লাগিব আগতে গ্ৰেজুৱেশ্যন নাথাকিলে এপ্লাই কৰিব নোৱাৰিছে গ্ৰেজুৱেশ্যন আপোনালোকে মাৰ্কশ্বিট দিয়াৰ অপশ্যনে নাছিল এতিয়াও যেহেতু অপশ্যনটো এতিয়া নতুনকৈ এড কৰি দিব তাত আৰু যদি আপোনাৰ 45% মাৰ্কছ নাই তেতিয়া আপুনি গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট দি এপ্লাই কৰিব পাৰিব এই গ্ৰেজুৱেশ্যন মানে বি এডৰ কথা কোৱা নাই ডি এল এডে লাগিব বি এড সকলে এপ্লাইৰ কাৰণে এলিজিবল নহয় গতিকে আশা কৰোঁ আপোনালোকৰ পইণ্টবোৰ ক্লিয়াৰ হৈছে ইয়াৰ নতুন চিটেৰ লগত কোনো সম্পৰ্ক নাই জাষ্ট যিসকলৰ 45% মাৰ্কছ কম আছে সেইসকলে গ্ৰেজুৱেশ্যনত 50% ওপৰত মাৰ্কছ থাকিলে এপ্লাই কৰিব পাৰিব আজি আছিল এইখিনি কথাই আছিল আমাৰ আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিবলগীয়া কথা গতিকে যিসকলৰ অলৰেডি এপ্লাই কৰিছে আপোনালোকে একো এডিট কৰিব নালাগে তেওঁলোকে যিসকলে এইটো হাই ছেকেণ্ডেৰীত মাৰ্কছ কম আছিল সেইসকলেহে এতিয়া আকৌ এপ্লাই কৰিব বা যদি আপুনি আগত এপ্লাই কৰা নাই এতিয়া এপ্লাই কৰিব লাগিব বাট একো এডিট কৰিব নালাগে যে এডিট কৰি গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট দিব লাগিব তেনেকৈ একো কথা নাই গতিকে একো টেনশ্যন ল'বলগীয়া নাই আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ' ডিছকাছ কৰা টপিকবোৰ বুজি পাইছে যদি আপোনাৰ এইটো ভিডিঅ'ৰ পৰা কিবা বুজি পাইছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ